লাগিব নে নালাগিব? পাক্কা লাগিব? ঠিক আছে। এতিয়া আপোনালোকে চাওক, মামাই ৰাষ্ট্ৰপতি বাইদেউ দিলে, অৰুণোদয় দিলে, মোদী ডাঙৰীয়াই আমাক চাউল দিলে। এতিয়া আমি কি কৰি আছো? 100 টকাত 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ পাইছে নে নাই আপোনালোকে? একদম মনৰ পৰা কওক, চেনিৰ কোৱালিটিটো ভাল নে বেয়া? আপোনালোকে টেষ্ট কৰি চাইছে? ভাল নে বেয়া? দালিৰ কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? যদি 100 টকাও গভৰ্ণমেণ্টে নলয়, পুৰা বিনা পইচা দি দিয়ে, কেনেকুৱা লাগিব? কেনেকুৱা লাগিব? ভাল লাগিব? কাৰ কাৰ বেয়া লাগিব? হাত দাবক। আৰু কাৰ কাৰ ভাল লাগিব? হাত দাবক। এই যে দালি, চেনি, নিমখ, লগত আৰু কোনটো বস্তু বাকী আছে? কোনটো বস্তু বাকী আছে? আৰু যদি কিবা কাৰণত ইয়াৰ লগত মিঠাতেল 1 লিটাৰ লাগি যায়, কেনেকুৱা হ'ব? ভাল হ'ব? এইবাৰ আপোনালোকে বিজেপিক ইলেকশ্যনত জিকাই দিয়ক, দালি, চেনি, নিমখ, তেল, এতিয়া হাত দাঙিলে কাটা নাযায়, হাত দাঙক। আচ্ছা, কোনে কোনে অৰুণোদয় ঘৰত এটাও পোৱা নাই? ঘৰত যায় এটাও অৰুণোদয় নাই, হাত দাঙক। পোৱা নাই? ঠিক আছে। এতিয়া যোনে যোনে অৰুণোদয় পোৱা নাই, হাওৰাঘাট সমষ্টিত নতুনকৈ মই 2,500 অৰুণোদয় দিম। হ'ব? সকলোৱে অৰুণোদয় পাব লাগিব। আৰু আমি মই তুলিৰাম ৰজাঙৰ হাতত নতুনকৈ হাওৰাঘাট সমষ্টিৰ কাৰণে 2,500 অৰুণোদয় দি থৈ যাম। নাই পোৱা বুলি হাত উঠোৱা মহিলাসকলক দিব লাগিব। হ'ব? লাগিব নে নালাগিব? আচ্ছা, অৰুণোদয় পালে অহা 20 ফেব্ৰুৱাৰী তাৰিখে কি পাম আমি? কি পাম? আপোনালোকে খবৰটো পাই গ'ল? কোনে কোনে খবৰ পালে 20 ফেব্ৰুৱাৰীত কিবা এটা পাব বুলি? ভগৱান, কেনেকে খবৰ পালে? সঁচাকৈ খবৰ পাইছে নে এনে হাত লাগিছে? কিমান টকা পাব 20 তাৰিখে? মামাই কিজানি এনে কৈছে, নিদিয়ে। মামাই ক'লে দিব নে নিদিব? মামা কোনে কোনে বিশ্বাস কৰে? পাক্কা বিশ্বাস কৰে? মামাক ভোট দিব নে নিদিব? বিজেপিক ভোট দিব নে নিদিব ইলেকশ্যনত? পাক্কা দিব? ঠিক আছে। মামাই যিহেতু কৈছে 20 তাৰিখে 8,000 টকা দিম। অলপ ডাঙৰ কৰি কওক, কিমান কৈ দিয়ে? এতিয়া কাবাক কাবাকটো 25,000 নালাগে, কাক কাক নালাগে? হাত দাবকচোন। কাক কাক 25,000 নালাগে? আচ্ছা, এইবাৰ কওক, কাক কাক 25,000 লাগিব? বহুত খৰচ হৈ গ'ল মোৰ। 10,000 দিওঁতে গ'ল 33 কোটি, 25,000 দিওঁতে যাব 80 কোটি। কিন্তু দিব লাগিব। মোৰ ওপৰত বিশ্বাস আছে নে নাই? মই দিম বুলি ক'লে দিম বুলি আছে। 25,000 লোৱাৰ পিছত কোনোবা এগৰাকী মহিলাৰ হেৰি হিচাপে চাই দিব। চাই দিব, আমাৰ মানুহে চাই দিব, একদম চিন্তা নকৰিব। 25,000 লোৱাৰ পিছত আমাৰ মহিলাসকলৰ ঘৰত আমি আকৌ আহিম যে বাইদেউ 10,000 পালে, 25,000 পালে, আপোনালোকে 25,000 টকাটো কেনেকে খৰচ কৰিলে? বোলে
ঠিক আছে হ'ব আপোনালোকে চিন্তা নকৰিব ডক্টৰ আছে ধুনীয়াকৈ হৈ যাব বঢ়িয়া 25,000 টকা পোৱাৰ পিছত আমি আপোনালোকৰ ঘৰত আকৌ যাম এইবাৰ আমি কম যে বাইদেউ 10,000 পালে 25,000 পালে 35,000 হ'ল ব্যৱসায়টো ভাল হৈছে নে নাই বোলে আমাৰ ব্যৱসায়টো এতিয়া আগতকৈ ভাল হৈছে তেতিয়া আমি আপোনালোকক কি কৰিম তৃতীয় বছৰ আমি আপোনালোকক আকৌ ইয়াতে মাতিম আৰু তৃতীয় বছৰ আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম আঁচনি লৈছো ইয়াতে 100% women reservation 100% অকল মহিলাৰ কাৰণে ইয়াতে পুৰুষৰ কোনো ভাগ নাই আজি আমি হাওড়াঘাট সমষ্টিত 33,811 গৰাকী মহিলা 10,000কৈ টকা দিয়ে 10,000কৈ যোগ কৰিলে কিমান হ'ব 33,000 মহিলা 33 কোটি টকা ইয়াৰে 1 টকাও পুৰুষৰ একাউণ্টত নাযায় 100% মহিলাৰ একাউণ্টত জমা হয় আমাৰ অসমত আগতে মহিলাৰ একাউণ্টত ইমান টকা কেতিয়াও জমা হোৱা নাছিল এই আঁচনিটোত কাৰ্বি আংলঙৰ 5টা সমষ্টি আৰু অসমৰ 126টা সমষ্টি 32 লাখ মহিলা এগৰাকী দুগৰাকী নহয় 32 লাখ মহিলাই এই আঁচনিৰ ধন লাভ কৰিব ইমান উৎসাহ মহিলাসকলৰ মাজত ৰাতি নুশুৱে আগদিনা 2 দিন আগৰ পৰাই খবৰ লৈ থাকে ইজনে সিজনে মোবাইলত কথা পাতি থাকে মিটিঙৰ দিনা ৰাতিপুৱা আহি যায় ঘৰত নিয়ে শুই থাকে মহিলা মিটিঙত আহি গ'ল এই উৎসাহ কিয় হৈছে কাৰণ প্ৰথমবাৰৰ বাবে চৰকাৰে মহিলাসকলক এনেকে সন্মান দিছে টকাৰ কাৰণে নহয় কাৰোবাৰ ঘৰত হয়তো ইয়াতকৈ বেছি টকাও আছে কিন্তু চৰকাৰে মহিলাসকলক সন্মান দিছে এই কথাটো আজি অসমৰ মহিলা সমাজৰ মাজত এটা উৎসাহৰ সৃষ্টি কৰিছে আৰু বৰাক ভেলীয়ে হওক কাৰ্বি আংলঙে হওক তেজপুৰে হওক ধুবুৰীয়ে হওক ডিব্ৰুগড়ে হওক সকলোতে মহিলা সমাজৰ মাজত উৎসাহ হৈছে মোৰ যিটো টাৰ্গেট আজি আপোনালোক আহিছে আজি 10,000 টকাৰ চেক পাব ঘৰত গ'ল কাম শেষ হ'ল নহয় কাম শেষ হোৱা নাই আজিৰ পৰা কাম আৰম্ভ হ'ল তাৰমানে আজি আমি প্ৰথম ইনষ্টলমেণ্ট প্ৰথম কিস্তিৰ ধন আপোনালোকক দিম কিন্তু আগলৈও আপোনালোকক আমি দিয়ে থাকিম প্ৰথম মানে শেষ নহয় প্ৰথম মানে আৰম্ভণি আমি আপোনালোকক আকৌ ভৱিষ্যতেও আমি আপোনালোকক এনেকে মাতি থাকিম এনেকে আমি আপোনালোকক দি থাকিম লাগিব না নাই আৰু কাকা কাৰো নালাগে হাত ডাঙৰছি নালাগে কোন কোন আছে হাত ডাঙৰ আচ্ছা লাগা কাকা আছে হাত ডাঙৰ সবকে লাগিব তেতিয়াহ'লে মোৰ কথা আপোনালোকে ভাল কৰি শুনিব আৰু যদি বুজি নাই পোৱা মোক সুধিব প্ৰথম আজি আমি 10,000 টকাটো ললো 10,000 টকাটো লোৱাৰ লগে লগে মনত ইচ্ছা হ'ব এটা মোবাইল কিনো মনত ইচ্ছা হ'ব কাপোৰ কিনো
মনত ইচ্ছা হ'ব যে পিকনিকলৈকে যাম, কাৰণ এতিয়া পিকনিকৰ বতাহ চলি আছে। কিন্তু এই 10,000 টকাটো দি আপোনালোকে মোবাইলো নিকিনিব, পিকনিকো নাযাব, কাপোৰো নিকিনিব। এই 10,000 টকাটো লৈ আমি কি কৰিম? 1 নম্বৰ, আমাৰ এটা সেলফ হেল্প গ্ৰুপ আছে, গ্ৰুপৰ একাউণ্টত আমি 10,000 টকাটো জমা দিলো। 1 লাখ কোনোবাই কাম কৰিব খোজে তাক 25,000 টকা আপোনালোকে লোন দিয়ক। গ্ৰুপটো চলিব, মহিলাসকলৰো ব্যৱসায় চলিব। কোনোবাই ক'ব যে নহয় আমি গ্ৰুপত নিদিওঁ, আমি নিজে কৰিম। ঠিক আছে, আমি কি কৰিম? এই 10,000 টকাটো লৈ ছাগলী কিনিলো, মৌ-মাখিৰ বিজনেছ কৰিলো, ফিচাৰীত মাছ দিলো, চিলাই মেচিন কিনিলো, ধুনীয়া ধুনীয়া তাঁতশালত আমি কাপোৰ বনাম। আমি নিজে 10,000 টকাটো খৰচ কৰিম। বোলে মই নিজে নোৱাৰো, ভয় লাগে, কিন্তু মোৰ হাজবেণ্ডৰ দোকান আছে, মোৰ হাজবেণ্ডৰ ফিচাৰী আছে, মোৰ হাজবেণ্ডৰ খেতি আছে, মোৰ হাজবেণ্ডৰ পাইকাৰী বিজনেছ আছে, মোৰ হাজবেণ্ডৰ ফিচাৰী আছে, গাই গৰু আছে, গাহৰি আছে, ছাগলী আছে। হাজবেণ্ডৰ বিজনেছত এই 10,000 টকাটো লগাই দিয়ে। কি কি কলো? 3টা কলো। গ্ৰুপত দিয়ক, গ্ৰুপত নিদিলে নিজে খৰচ কৰক, নিজে খৰচ কৰিব নোৱাৰিলে হাজবেণ্ডৰ লগত মিলি এই টকাটো আপোনালোকে ভাল কামত খৰচ কৰক। 6 মাহ পিছত আমাৰ কাউন্সিলৰ ইলেকশ্যনৰ আগে আগে আমি আপোনালোকৰ আকৌ ঘৰত আহিম। ঘৰত আহি আমি সুধিম, বাইদেউ টকাটো পাইছিলে নে? বোলে টকাটো পালো। ক'ত খৰচ কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হৈছিলে, নতুন মোবাইল কিনিলো। বোলে কাপোৰ কিনিলো। ঠিক আছে, তাৰপিছত বেলেগ এগৰাকী বাইদেউৰ ঘৰত গলো। বাইদেউ পইচাটো কি কৰিলে? বোলে আমি গ্ৰুপত দিলো, ধুনীয়াকৈ বিজনেছ চলি আছে। টকাটো ক'ত দিলে? বোলে মই চিলাই মেচিন কিনিলো, মই সৰু দোকান এখন দিলো। ঠিক আছে, টকাটো ক'ত খৰচ কৰিলে? বোলে মই নোৱাৰো কাৰণে হাজবেণ্ডৰ দোকানত পইচাটো লগাই দিলো। বঢ়িয়া, আমি আপোনালোকক আকৌ মাতিম। ছেকেণ্ড টাইম আমি আপোনালোকক কিমান দিম? 25,000 টকাকৈ আমি আপোনালোকক ছেকেণ্ড টাইম দিম। 8,000 হ'ল বিনামূলীয়া চাউল হ'ল, 100 টকা দালি নিমখ চেনি হ'ল। এইবাৰ বিজেপিক ইলেকশ্যনত জিকাই দিয়ক, 100 টকাটো দিব নালাগে, তাপাক কৰি বিনা পইচাত বস্তু হ'ব। এই কংগ্ৰেছ চৰকাৰে আমাক আগত কি দিছিলে? লুঙি আৰু ধুতি। বিজেপিয়ে কি দিছে? অৰুণোদয়, লাখপতি দি আৰু ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে নিযুত মইনা আঁচনি। ল'ৰাবিলাকে মোক কৈ থাকে, মামা ছোৱালীক দিলে বাবু বিলাকক একো নকৰে। এতিয়া 1 ফেব্ৰুৱাৰীৰ পৰা বাবু বিলাকৰো পঢ়াৰ খৰচ আমি লওঁ। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। এই যে আপোনালোকৰ কাৰণে এই কামবিলাক যে আমি কৰি আছো, তাৰ কাৰণে বহুত মানুহে আমাক বেয়াও পায়। কেনেকৈ কাৰ্বি আংলঙত ইমান ৰাস্তা হৈ গ'ল, কেনেকে কাৰ্বি আংলঙত ইমান দলং হৈ গ'ল, কেনেকে কাৰ্বি আংলঙত মেডিকেল হৈ গ'ল, কেনেকে কাৰ্বি আংলংখন শান্তি হৈ গ'ল, সকলো মানুহে আনন্দত আছে, তাৰ কাৰণে আমাক বেয়াও পায়। কিন্তু মোক বেয়া পোৱা মানুহবিলাকক মই এটাই কথা কম,
মোক যিমানে গালি পাৰিবি সিমানে 1 কেজি চেনি বেছিকৈ দিবি মোক যিমানে গালি পাৰিবি 1 লিটাৰ তেল মই বেছিকৈ দিবি মোক যিমানে গালি পাৰিবি অৰুণোদয় টকা ইমানে বঢ়াই গৈ দিবি সেইকাৰণে তেওঁলোকে বুজি পাইছে যে মামাক গালি পাৰিলে আমাৰ বিপদহে হয় 117 টকা দাম আছে 100 টকালৈকে কমাই দিলে মামা এতিয়া আপোনালোকে এনেকৈ আমাক সাপোর্ট কৰি গৈ থাকক আমি আপোনালোকক আগুৱাই লৈ গৈ থাকিম যাতে আমাৰ অসমখনক আমি আগুৱাই লৈ গৈ থাকিব পাৰো আজি আমাৰ হাওড়াঘাট সমষ্টিত 32,090 গৰাকী মহিলাই অৰুণোদয় পাইছে আজি মই 2,500 অৰুণোদয় ইয়াতে যোগ কৰি দিম যিসকলে পোৱা নাই মই আমাৰ এমএসসি সকলক অনুৰোধ কৰিম বাছি দুখীয়া মানুহ যোনে পোৱা নাই তেওঁলোকক যাতে এবাৰ দি দিয়াৰ ব্যৱস্থা কৰে ক'তো যাতে কোনো গণ্ডগোল নকৰে ধুনীয়াকৈ যাতে দি দিয়ে আমাৰ ইয়াতে নিযুত মহিলাক 1,222 গৰাকী ছাত্ৰী আজি উপকৃত হৈছে সকলোতকৈ ডাঙৰ কাম মই যেতিয়া ইয়াতে কাউন্সিলৰ ইলেকশ্যনত আহিছিলো তেতিয়া মই কৈছিলো যে 10 টকাৰ মানুহ যেতিয়া কোঠৰীত যাব লাগে হয় বোকাজনেদি যাব লাগে নহলে বুজাই হৈ যাব লাগে আজি 10 টকাৰ পৰা কোঠৰীলৈকে 40 কিলোমিটাৰৰ ৰাস্তা বনি আছে আপোনালোকে যাতে ডাইৰেক্টলি কাজিৰঙা কোঠৰী গৈ পাব পাৰে ৰাজু কিশোৰ ইলেকশ্যনত আহোঁতে 87 কোটি আজি এই যে দকমকা টাউনৰ মানুহ কোঠৰীত যাব পাৰিব কাৰ্বি আংলঙৰ মাজেদি নগাঁও দি যাব নালাগে গোলাঘাট দিও যাব নালাগে এই কামবিলাক আগত কোনে কৰিছে এতিয়া ডিফু টাউনত ফ্লাইঅভাৰ হ'ল আমি ইয়াতে সৈনিক স্কুল কৰিম যাতে আপোনালোকৰ ল'ৰা ছোৱালীয়ে মিলিটাৰীত জইন কৰিব পাৰে কাৰ্বি আংলঙত মই লাগি আছো সিআৰপিৰ এটা ৰিক্ৰুটমেণ্ট চেণ্টাৰ খুলিবৰ কাৰণে আমাৰ ল'ৰা ছোৱালী যাতে সিআৰপি চাকৰি দিয়াৰ পৰা সোমাব পাৰে আজি এই গোটেই কামবিলাক কোনে কৰিছে নৰেন্দ্ৰ মোদী তুলিৰাম ৰংহাং আৰু বিজেপিৰ চৰকাৰখনে কৰিছে আজি আপোনালোকক কোনে ইমান মৰমত মাতি আনিছে তুলিৰাম ৰংহাঙে মাতি আনিছে বেলেগ আগতে কোনেও কৰা নাছিল আগৰ কোনো সিএমে মানুহক ইমান মৰম কৰা নাছিল তেনেকৈ আজি আপোনালোকক তুলিৰাম ৰংহাঙে ইয়াত মাতি আনিছে এটা হাত চাপৰি মাৰি দিয়ক আজি কাৰ্বি আংলঙৰ পৰিৱৰ্তনে বহুত মানুহৰ মনত হিংসাও কৰে যে ইমান ডেভেলপমেণ্ট হ'ব পাৰে আজি আমি সকলোৱে লগ লাগি কাৰ্বি আংলঙৰ দুখীয়া দৰিদ্ৰ পিছপৰা মানুহৰ উপৰিও কাৰ্বি আংলঙৰ আজি ভাবিব নোৱাৰা উন্নতি আমি আগুৱাই লৈ গৈছো আৰু আমি আপোনালোকক কাম কৰিম 10,000 25,000 50,000 আপোনালোকক আমি লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰিম মই বহুত দীঘলীয়াকৈ নকওঁ কাৰণ আপোনালোক ঘূৰি যাব লাগিব বহুতৰ ঘৰ পাহাৰত যাওঁতে সময় লাগিব গোটৰ সভানেত্ৰী ইয়াতে কোন কোন আছে হাত দাঙকচোন হাত দাঙি লওক সকলোৱে গোটৰ সভানেত্ৰীসকলে ধুনীয়াকৈ গোটৰ সভানেত্ৰীসকলে